হাই গাইজ, আজি আমি গৈ আছোঁ গুৱাহাটীলৈ। গুৱাহাটী মানে নৰেন্দ্ৰ মোদী আহি আছে, বহুত মানুহ গৈ আছে। মানে ঘৰত এনে বহি থাকোঁ, সেইকাৰণে ভাবিছোঁ যে গৈ আহোঁ। এয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুৱাহাটীলৈ আহি আছে, সেইকাৰণে আমি গৈ আছোঁ গুৱাহাটীলৈ। এটা মানে চুপাৰ ভাড়া কৰিছে, তাত আমাক ফ্ৰীত যাবলৈ দিছে, তো গৈ আছোঁ আমি। মোৰ লগত গৈ আছে এয়া ৰিপল, এয়া মোহিত আৰু বেলেগ মানুহ আছে। আমাৰ বাছ কেইটা আহি আছে, এতিয়া গুৱাহাটীলৈ যাম। এটা গৈ পালে আৰু সেয়া বাকী কেইটা আহি আছে, এইকেইটা দি যাব লাগিব আমাৰ। তো গাইজ ফাইনেলি আমি গাড়ীত উঠিলোঁ, চবেই উঠিছে, এতিয়া যাম আৰু গুৱাহাটীলৈ। তো গাইজ ফাইনেলি আমি গুৱাহাটীলৈ গৈ আছোঁ। এতিয়া ঘূৰাবাৰী পালোঁহি, মানে গাড়ীটো এৰিলে আৰু গাড়ী ভৰা মানুহ গোটেইকেইটা গৈ আছে। একদম মানে বহুত মজা লাগিব চাগে। গোটেইকেইটা মানে একেলগে বহিছোঁ, গোটেইকেইটা যাতে অলপ মজা কৰি যাব পাৰোঁ, সেইকাৰণে আৰু আমি গৈ পিনে মানে পুৰা ফূৰ্তি কৰিম মানে গুৱাহাটী যোৱাৰ ৰাস্তাত মানে আজি যে শুক্ৰবাৰ, সেইটো মানে গম পোৱা নাই। ইয়াতে চবেই ৰখি এতিয়া নামাজ পঢ়িবলৈ গৈছে কোনোবাই, আৰু ইয়াতে মানে গোটেইকেইটা ফটো তুলি আছে, জিৰণি লৈ আছে, মানে বহুত মজা কৰি আছে আৰু কেইটা ফটো মাৰি আছে। একদম মানে কি প'জ ধৰি আছে, ময়ো এটা ফটো তুলিলোঁ। বহি থাকোঁতে মানে বহুত মানে বৰিং লাগি গৈছে। এতিয়া অলপ খোজকাঢ়ি গৈ আছোঁ আগুৱাই। এয়া সেইফালে গৈ মানে কিবা এটা খাই আহোঁ দোকানৰ পৰা, বহুত ভোক লাগি গ'ল। মানে চিকৰটোৱে মেইন, ৰোজা ৰখা নাই, তথাপিও চিকৰটো খাব লাগে। সিহঁতে নামাজ পঢ়িবলৈ গৈছে, নামাজ পঢ়ি আহোঁতে বহুত দেৰি হ'ব। আমি ভিডিঅ' শ্বুট কৰিলোঁ, ইনষ্টাত ৰিলচ বনালোঁ, ফটো তুলিলোঁ, বহুত কিবা কিবি কৰিলোঁ। এতিয়া মানে গৈ আছোঁ, কিবা চিকৰ অলপ খাই আহোঁ, নহ'লে আকৌ ভাল নালাগিব, গাড়ীত বহি খাব লাগিব। এয়া গাড়ীৰ ওচৰত আছে, আমি এয়া ৰোডেদি খোজকাঢ়ি গৈ আছোঁ। মানে জাগাটো বহুত ভাল লাগে, ইয়াতে বহি থাকিলেও ভাল লাগিব চাগে, ভিডিঅ' কৰিলে আৰু ভাল লাগিব। ৰিজাৰ্ভটো দেখাই দিয়ে, এইফালে এয়া পবিতৰা ৰিজাৰ্ভ হয় এইটো। ইয়াতে মানে ঘৰ আহে, ইয়াতে ঘৰ থাকে সেইবিলাক ঠাইত। এতিয়া নাই, এতিয়া গৰু ছাগলী এইবিলাকে মানে ৰিজাৰ্ভটো ভৰ্তি হৈ আছে। আমি গৈ আছোঁ, দোকান এটা ক'ত পাম, সেইটো দোকান এটা নাপালেতো আকৌ খাব নোৱাৰিম। ইয়াতে বহি থাকিলেও বহুত ভাল লাগিলে হয়। ৰাস্তাৰ কাষত এইবিলাক কিহৰ দোকান এইবিলাক? ইয়াত টমেটো আৰু এইবিলাক কি তিয়হ, এইবিলাক বিক্ৰী কৰা নেকি তোমালোকে বিক্ৰী কৰা? অঁ, এইয়া পবিতৰা, এইয়া ঘৰ থিয় হৈ আছে। ইফালে পবিতৰাত মানে একদম ঘৰ পোৱাই যায়, ঘৰ আৰু তাৰ পোৱালি। সেইফালে ঘৰ আছে, চাওক, আমি গুৱাহাটীলৈ গৈ আছোঁ। আমাৰ কিমান ধুনীয়া গছ গছনি, পাহাৰৰ লগত কিমান ধুনীয়া প্ৰকৃতি। আমাক পৃথিৱীত ইমান যে আমাৰ অসমতে যে ইমান ধুনীয়া প্ৰকৃতি আছে, আমিতো আগতে জনা নাছিলোঁ। চাওক বন্ধু, কিমান ধুনীয়া লাগি আছে পাহাৰৰ গছ গছনিবোৰ, ইমান ওখ পাহাৰ। আমিতো উঠিব মন গৈছে, কিবা হয় উঠিবতো নোৱাৰিম, গৈ আছোঁ গুৱাহাটীলৈ। তো গাইজ ফাইনেলি আমি গুৱাহাটী আহি পাইছোঁ। এতিয়া মোদীক চাবৰ কাৰণে ইমান মানুহে ভিৰ হৈ আছে, আৰু মানে বহুত অসুবিধা হৈও আমি এতিয়া আহি পাইছোঁ গুৱাহাটীলৈ। মানে মোদীজীক চাবৰ কাৰণে বহুত মানুহ ৰাস্তাৰ কাষে থিয় হৈ আছে। আমিও গৈ গাড়ীটো পাৰ্ক কৰি আমিও মানে থিয় হৈ চাওঁ কি হয়। ফাইনেলি এতিয়া গুৱাহাটী আহি নামিলোঁ, আৰু একদম মানে মানুহে ভিৰ হৈ আছে, বহুত মানুহ মানে মোদীক চাবলৈ বহুত এক্সাইটেড হৈ আছে। ইমান মানুহ হৈ আছে মানে বহুত এইটো গুৱাহাটীৰ মেইন কাৰ্যালয় বিজেপিৰ হাতত। মানে ইয়াতে মোদীক চাবলৈ বহুত মানে অপেক্ষা কৰি আছে। এইটো ৰোডেদি গৈ যাব আৰু মোদী, বহুত মানুহ আহি ইয়াৰ ৰোডত থিয় হৈ আছে। তো গাইজ এতিয়া মানে এটা বেলেগ এটা প্ৰব্লেম হৈ গ'ল, মানে মোদীজী আহোঁতে সন্ধিয়া হৈ যাব। আমি ইমান দূৰৰ পৰা আহিছোঁ, আকৌ ঘূৰি যাব লাগিব, ৰাস্তা তামাম জাম হৈ যাব। সেইকাৰণে আমি আকৌ ঘৰলৈ উভতি গৈ আছোঁ। মানে এটা বেলেগ এটা প্ৰব্লেমৰ কাৰণে এতিয়া ঘৰত গুচি যাব লগা হৈছে। মানে আৰু মোদীজীক আৰু দেখিবলৈ নাপাওঁ, মানে গাড়ীৰ বহুত এটা প্ৰব্লেম হৈ গৈছে যে, যোৱা অসুবিধা হৈ যাব। বহুত এটা অসুবিধাৰ কাৰণে এতিয়া গুচি গৈ আছোঁ। মানে নৰেন্দ্ৰ মোদীক চাবলৈ ইমান মানুহ আহিছে, বহুত মানুহ, গাড়ী আহি ভৰি গ'ল। তো এতিয়া মানে আমি আকৌ ঘৰলৈ উভতি গৈ আছোঁ।
আজি মানে বহুত বেয়া লাগি আছে ইমান দূৰৰ পৰা গৈ নৰেন্দ্ৰ মোদীক চাই আহিব পৰা নাই আৰু মানে ইমান মানুহ হৈছে মানুহৰ কাৰণে চাব নোৱাৰোঁ সেইকাৰণে গৈছে